হেল্ল' বন্ধুসকল, এতিয়া পাইছে ৰাতিপুৱা 4টা বজা আৰু মই গৈ আছোঁ জুবিনদাৰ সমাধিস্থললৈ। যিহেতু আজি অলপ সোনকালে উঠিলোঁ, এইফালে আমাৰ গেটখন তালাই খোলা নাই, তো গেটৰ চাইডেৰে অলপ ৰাস্তা আছে, তো এইফালে গৈ আছোঁ আৰু তো কিবাকৈ টিনৰ ফাকেৰে ৰাস্তাটো পাৰ হ'লোঁ আৰু মানে গেটটো পাৰ হ'লোঁ। এতিয়া ৰাস্তাৰ সেইটো মূৰত যাম। তো মোৰ দুটা ফ্ৰেণ্ড আহি আছে, এয়া কামৰুলৰ খান চাইল আহি গ'ল। এতিয়া আমি ইয়াৰ পৰা দৌৰি দৌৰি সমাধিস্থললৈ যাম। তো এয়া আমাৰ দৌৰা ষ্টাৰ্ট হৈ গ'ল। ৰাতিপুৱা তো অলপ মৰ্ণিং ৱাক কৰি লওঁ আগতে। তো ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ যাব লাগিব খোজকাঢ়ি। মোৰ বন্ধুসকল প্ৰায় পায়ে গ'লোঁ আৰু হাফ কিলোমিটাৰমান আছে। তো সেয়া আৰু অলপ খোজকাঢ়ি গ'লে আমি জুবিনদাৰ সমাধিস্থললৈ পাই যাম। আৰু ৰাতিপুৱা তাত কি দৃশ্য, সকলোখিনি দৃশ্য মই আপোনালোকক দেখাম, আপোনালোকে চাই থাকক। তো এতিয়া আহি আমি জুবিনদাৰ সমাধিস্থলখন পাই গ'লোঁ সেইফালে। এতিয়া মই ভিতৰলৈ সোমাবৰ চেষ্টা কৰিম। কিন্তু মই ভাবিছিলোঁ যে মই ইয়াতে আহি এই 5টা বা 4টা মানুহ এনেকুৱা পাম, কিন্তু এতিয়া চাইছোঁ ইয়াতে বহুতো গাড়ী ৰখাই দিছে, চাগে ভিতৰলৈ বহুত মানুহ আছে। তো এতিয়া মই ভিতৰলৈ গৈ চাম কিমান মানুহ আহিছে ইমান ৰাতিপুৱা। এইফালে দোকানবিলাক খুলি আছে, চাকিৰ দোকান। আমাৰ ইয়াত আৰু মই ভিতৰলৈ সোমাই আছোঁ এনেকৈ। এতিয়া মই উপস্থিত আছোঁ আমাৰ জুবিনৰ সমাধিস্থলীত। আৰু চাব পাৰিছে বিভিন্ন ধৰণৰ মানুহ আহি আছে ইয়াতে। তো বন্ধুসকল, এয়া আপোনালোকে চাব পাৰিছে ইয়াতে কিমান মানুহ আহি ইমান ৰাতিপুৱা পুৱাই উঠি আহি ইয়াতে কোনোবাই চাকি জ্বলাইছে, কোনোবাই গামোচা দি আছে। তো ইয়াতে যেতিয়া আহোঁ জুবিনদালৈ মনত পৰিলে মনটো কান্দি থাকে। তো সেয়া সেই ঘৰটোত আমাৰ তাত জুবিনদাক জ্বলাইছিল। আৰু এইফালে ৰাইট চাইডত আপোনালোকে চাব পাৰিছে ইয়াতে নাম কীৰ্তন বা দোৱা ইয়াতে বহি মানুহে কৰে। মই আগলৈ গৈ আছোঁ, আমাৰ জুবিনদাক ইয়াতে জ্বলাইছিল। তো সেই জেগাটো চালে এতিয়াও মনলৈ মানে কেনেকুৱা এটা ভাৱ আহে, যিটো বুজাব নোৱাৰা এটা ভাৱ এনেকুৱা হয়। আপোনালোকে যোনে যোনে ভিডিঅ'টো চাই আছে, যোনে যোনে আহিব পৰা নাই ইয়াতে আহিব, এবাৰ চাব।
লাইটটো বন্ধ হৈ গ'ল এতিয়া যে আমাৰ চোৱা হৈ গ'ল আৰু এতিয়া মই ৰুমলৈ গৈ আছোঁ